আপোনাক মই এটা কথা কওঁ, আপুনি কাকো নক'ব দিয়ক। আমাৰ কথাটো কি জানে না, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে কি বাগিচা মানে কি আপুনি গম পাইছে না? আপুনি কাকো নক'ব কিন্তু, কাকোতো নক'ব। ক'লে তাৰমানে মোৰ জীৱনৰ বহুত ডাঙৰ কথা, তাৰমানে বহুত ডাঙৰ কেছ এটা খাই যাম। ফুলনি মানে কি বাগিচা, বাগিচা মানে কি ফুলনি। নক'ব দিয়ক কাকো। নমস্কাৰ বন্ধু, মই চাহিল আৰু আপোনাক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। তো প্ৰথমতে আমাৰ অসমত এটা খুবেই ট্ৰেণ্ডিং টপিক এটা চলি আছে আমাৰ সকলোতে, ফুলনি মানে বাগিচা, বাগিচা মানে ফুল। আমি তালৈ এটা প্ৰেংক এটা কৰিলোঁ। তো প্ৰেংকটো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ দিওঁ, আমাৰ নলবাৰীৰে কেইজনমান ল'ৰাই এটা নতুনকৈ প্ৰচেষ্টা আৰম্ভ কৰিছে দুপৰীয়াৰ আহাৰ নামত। তেওঁলোকে মিড ডে মিলটো তেওঁলোকৰ নাম্বাৰ আছে, নাম্বাৰত কল কৰিলে তেওঁলোকে মিড ডে মিলটো তেওঁলোকে প্ৰভাইড কৰিব। তেওঁলোকে ভেজ থালি মাত্ৰ 50 টকাত ঘৰত হোম ডেলিভাৰী দি যাব। তো স্ক্ৰীনত নিশ্চয় আহি আছে, তাৰ পৰা নাম্বাৰটো আপোনালোকে নিশ্চয় কল কৰি অৰ্ডাৰ দিব পাৰে। যিখিনি আমাৰ নলবাৰীতে আছে বা যিখিনি আমাৰ নলবাৰীৰ ওচৰে পাঁজৰে আছে, তেওঁলোকে নিশ্চয় অৰ্ডাৰ কৰি চাব পাৰে। আৰু ভিডিঅ'টো শেষলৈ চাওক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। কথা ক'ম তাৰমানে আপুনি কাকো নক'ব কিন্তু কথাটো দিয়ক। মানে কথাটো ক'লে তাৰমানে মোৰ লাইফৰ বহুত ডাঙৰ কেছ এটা ঘটি যাব। তাৰমানে কাকো ক'ব পৰা নাছিলোঁ, আপোনাকে ক'লোঁ। তাৰমানে কথাটো কি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে কি আৰু বাগিচা মানে কি আপুনি কাকো নক'ব কেছটো না। আপুনি ডেন্স কৰে নেকি অলপ? এই ডেন্স অলপ কৰি দিয়ক, মই গাই দিওঁ তাৰমানে গানটো। আৰু ফুলনি মানে কি আছিল, বাগিচা মানে কি আছিল? অঁ তো দিয়ক, হৈ যাব। হা মই এটা কথা ক'ব লগা আছে। তাৰমানে কি জানে না, তাৰমানে ধৰা ৰ'বা তাৰমানে কথাটো হ'ল যে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। ৰ'বাচোন, ফুলনি মানে কি, ফুলনি মানে কি কি ক'লোঁ মই? নহয় আপোনাৰ কথা ক'ব লগা আছিল। তাৰমানে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে কি ক'লোঁ মই? আৰু বাগিচা মানে কি ফুলনি, ফুলনি মানে বাগিচা। হয়নে দাদা কচোন? ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। গানটো গায়ক কোন বাৰু? কোনোবাটো হ'ব, কোনোবাটো গাব লাগিব না গানটো। এবাৰ কৈ দিয়াচোন, ফুলনি মানে কি, বাগিচা মানে কি ফুলনি, ফুলনি মানে কি কৈ দিয়াচোন, ফুলনি মানে কি বাগিচা, বাগিচা মানে কি ফুলনি, ফুলনি, ফুলনি মানে বাগিচা। মানে আপোনালোকে কথা ক'লোঁ, বেয়াটো নাপায় কি মানে, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে কি বাগিচা, বাগিচা মানে কি ফুলনি, ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। গানটো শুনা নাই আপুনি? শুনা নাই। তামাম চলি আছে গানটো, শুনা নাই আপুনি? দেখা নাই, শুনা নাই? ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে কি একবাৰ কওক? বাগিচা, বাগিচা মানে কি ফুলনি, ফুলনি মানে কি বাগিচা, বাগিচা, বাগিচা মানে কি ফুলনি। আমি ধেমালি কৰি মানে কি হ'ল, মোৰ বৰ্তমান ইয়াতে একচুৱেলি তাৰমানে মই তাৰমানে মুম্বাইত কিবা এটা অডিশ্যনৰ কাৰণে যাম। তাৰমানে ধৰক এতিয়া ছিংগিঙৰ যিটো আমাৰ কম্পিটিশ্যন হৈ থাকে না, টিভিত যে শ্ব'টো আহি থাকে, তাতে যাম। তাতে তাৰমানে মই বিহু চং পাৰফৰ্ম কৰিম বুলি ভাবিছিলোঁ। এতিয়া বিহুখনৰ দুই ভাগি আপোনালোকে শুনিব নে, কেনেকুৱা হৈছে এইবিলাক ক'ব নে মোক কওক আপুনি। দুই ভাগি গাই দিওঁ আৰু এনেই আৰু 1 মিনিট নাযায় আৰু। কিবা প্ৰেং চেংটো নহয়? নহয় প্ৰেংক নহয়, নিশ্চয় নহয়। প্ৰেংক তাৰমানে ধৰা হাতেদি চাপৰি ধৰিলে ভাল লাগিল হয় তাৰমানে আৰু তিনিজন আছা এনেই আৰু এনেকৈ চাপৰি ধৰি থাকা। এই বাবু হাতে দিব। তুমিও দিয়া একো নহয়, একো নহয়, একো নহয়, একো নহয়, তুমিও দিয়া, দে একো নাই। আমি নানাচো নহয় ইয়াতে। হেৰি ইউটিউব চেনেল নেকি? নহয়। নামটো কি ইউটিউব চেনেল? নহয় ইউটিউব চেনেল, এই দাদা ভিডিঅ' কৰি আছে। নলবাৰী প্ৰেংকষ্টাৰ চাবা, প্ৰেংকটো নহয়। ছাবস্ক্ৰাইব কৰি দিবা। নলবাৰী প্ৰেংক মানে তাৰমানে মোৰ ঘৰ ইয়াতে, তাৰমানে আপোনাৰ ঘৰ ইয়াতে নে? তাৰমানে ধৰক আপুনিতো টিভি নিশ্চয় চাই, টিভিত ধৰক এই মুম্বাইত তাৰমানে ধৰক এই গানবিলাক যে গাই থাকে টিভিত যে গাই থাকে, মই তাৰমানে তাতে যাম, তাৰমানে যাবলৈ অডিশ্যন দিছোঁ। তাৰমানে ধৰক মই তাতে বিহু চং গাম, তাৰমানে বিহু গান যিটো আছে আমাৰ অসমৰ কালচাৰেলটো,
মই গাম দুইভাগে আপোনাৰ আগত গাই দিম তাৰমানে আপুনি মোক ক'ব কেনেকুৱা হৈছে তাৰমানে যিহেতু আপোনালোকে অলপ বয়োজ্যেষ্ঠ ব্যক্তি আৰু আপোনালোকৰ আশীৰ্বাদে আমাৰ কাৰণে বহুত আৰু দুইভাগে হাতেদি এনেকৈ ধৰকচোন আমাৰ মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা ভাল হ'ব না তে এটা কথা আপোনাক কৈ দিওঁ আমি ধেমালি এটা কৰিছিলোঁ কাৰণে বেয়া নাপাব আৰু ধেমালি এটা কৰিছিলোঁ দে ঠিক আছে হাতখন দেখাই দে কেমেৰা